আধা ঘণ্টাতকৈ বেছি হ'ল মই অকলে এনেকৈ ৰখি আছোঁ। আপুনি কল কৰি ৰাইজ মোক বুৰ্বকটো বনোৱা নাই আহিম বুলি কৈ, যদিও হাঁহি আছোঁ, যদি ফূৰ্তি কৰি আছোঁ, মনত পুৰা দুখ। Good morning everyone. Hello guys, how are you all? This is me, your boy Jinasur. Welcome back to my YouTube channel Jimnas Vlog. Finally guys, vlog বনাই আছো এনেকে। So guys, আজি 11 এপ্ৰিল, বিহুলৈ বেছি দিন নাই। So আজিকালি এটা নতুনকৈ ট্ৰেন্ড আহিছে যে বিহুত ফটোশ্বুট কৰিব লাগে। মেক্সিমাম বিহুৰ দিনা ইমান ফটো দিব ষ্টেটাছত, মানে যেতিয়া চাই থাকো না তেতিয়া ফিল হয় যে আমি কিয় তোলা নাই। যিহেতু মই এজন ফটোগ্ৰাফাৰ, তো বেলেগৰ ফটো উঠাও মই, তো সেইকাৰণে ভাবিছো যে কিমান আৰু বেলেগৰ ফটো উঠাম, আজি আমি নিজৰ উঠিম নাই। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমি একচুৱেলি ফটোশ্বুটবোৰ কেনেকৈ কৰোঁ, কি লাইট ইউজ কৰোঁ, কি কেমেৰা ইউজ কৰোঁ, প্ৰত্যেকটো বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' এতিয়ালৈকে কোনো আহি পোৱা নাই, ময়ে প্ৰথমে আহি পালোঁ আৰু আমাৰ বাকী কেইজন আহি আছে। চ' আপোনালোকে চাব পাৰে কি ধুনীয়া পৰিৱেশ। তাতকৈ মেইন কথাটো হ'ল যে এই ঠাইটোত মই বহুত বছৰৰ পিছত আহিছোঁ, কিয় বেলেগ ভাল লাগিছে। আৰু এইটো মন্দিৰ হয় এটা, আৰু ইমান দিনৰ মূৰত ব্লগ বনাই আছোঁ, অলপ আনকমফৰ্টেবল লাগিছে এনেকৈ কেমেৰাৰ লগত কথা পাতাতে। মেইন কেছটো কি হৈছে, মই মানে এই চেনেলটোত মানে কনচিষ্টেঞ্চি ৰাখিবই নোৱাৰোঁ, আৰু মই সেইটো পুৰা কমপ্লিটলি একচেপ্টো কৰোঁ। এতিয়া মানে কেনেকুৱা হয়, মই যদি ব্লগ বনাম বুলি ভাবোঁ কিবা না কিবা এটা প্ৰব্লেম হৈ যায়। তথাপি চেষ্টা কৰিম যে অলপমান কনচিষ্টেঞ্চি ৰাখিব পাৰোঁ, কণ্টিনিউ এনেকৈ ব্লগ দিব পাৰোঁ। ইমান দেৰি হ'ল, ফোন মাৰো ৰ। নুঠেই দেখোনে। আপুনি কল কৰি ৰাইজ মোক বুৰ্বকটো বনোৱা নাই আহিম বুলি কৈ। চ' আজি ৰাতিপুৱা বৰষুণ দিছিল আৰু ইমান ঠাণ্ডা লাগিছিল ৰাতিপুৱাৰ টাইমত, আৰু এতিয়া ইমান ৰ'দ দিছে, মানে কি ক'ম, মানে বতৰটো মানে কি হৈছে ধৰিব পৰা নাই। ৰাতি বৰষুণ দিয়ে ঠাণ্ডা লাগি যায়, আকৌ দিনত ৰ'দ দিয়ে গৰম লাগি যায়। আৰু এই ঠাইটোত আহি কিনে মোৰ ইমান ভাল লাগে, পুৰা গাড়ী মটৰ নাথাকে, পুৰা একদম শান্তিৰ পৰিৱেশেৰে একদম, মানে ইয়াত মানুহ বহুত কম আহে। আৰু এই গোটেই এলেকাটোত মই অকলে আছোঁ, মানে ইহঁতেও আহিয়ে পোৱা নাই। আপোনালোকে চাব পাৰে এইটো মন্দিৰ হয়, কি ধুনীয়া পৰিৱেশ ন। ৰাইজ সিহঁতে ৰাস্তাই বিচাৰি পোৱা নাই বোলে, লাইভ লোকেশ্যন দিব লগা হৈছে। মই তেতিয়াৰ পৰা মিনিমাম আধা ঘণ্টাতকৈ বেছি হ'ল মই অকলে এনেকৈ ৰখি আছোঁ। চ' বহুতে এইটো গম নাপায় যে মোৰ নতুনকৈ এটা চেনেল আছে, এইটো হ'ল দ্য আছাম ইনকুৱাৰী, য'ত আমি নিউজ ৰিলেটেড কণ্টেণ্টবোৰ তাতে আপলোড কৰোঁ। ৰিচেণ্টলি আমি 50,000 ফলোৱাৰ্ছ ক্ৰছ কৰিছোঁ। যিহেতু মই ব্লগ চগ বনাই ভাল পাওঁ, তো সেইকাৰণে ভাবিছোঁ যে আজি যিহেতু ফটোশ্বুট কৰিব আহিছোঁ, সেইকাৰণে মই ভাবিছোঁ এটা ব্লগো বনাই দিওঁ, যিহেতু এইটো চেনেলত ভিডিঅ' চিডিঅ' দিয়া নাই। চ' এতিয়ালৈকে সিহঁতে আহি পোৱা নাই, আমি ৰখি আছোঁ, মই লাইভ লোকেশ্যন দিব লগা হৈছে। লেটছ সি কিয় দেৰি হ'ল, ই দেৰি কৰি দিছে, একবাৰ ট্ৰিগাৰ আনা নাই, একবাৰ ষ্টেণ্ড বা এৰি থৈ দিছে, এই আৰু হয় নেকি, কিবা ক'বা? হৈ যায় দেৰি এই আন্ধে থকাৰ কাৰণে দালাল আৰু কি আৰু। তো গাইজ আমি পুৰা ফটোশ্বুট কৰিব কাৰণে ৰেডি হৈ আছোঁ। এয়া আমাৰ জিমনাছে কাপোৰ পিন্ধি আছে, জানা না আমাৰ মেইন পাৰ্কত ই ধুতি মেন। আমাৰ লগত কেমেৰা আছে নিকন Z6 Mark II, আৰু কেননো আছে R6 Mark II। কিন্তু ফটোগ্ৰাফাৰ হ'লে মই একলাই তই নেকি, দুটাক অলপ কৰি মাৰি থাকিম। মানৱ ফটোগ্ৰাফী চালে বেলেগ ন। মই আমাৰ লগত আছে হিমাংশু, মই লৈ আছো কেনন R6 Mark II। আৰু তুমি কি লৈ আছা? মই Z6 Mark II কি লেন্স? 85 1.4 চিগমা। আমাৰ আৰু কি আৰু 85ও আছে 2.0। পুৰা ধুলীয়া আৰু চেনাই মোৰ ধুলীয়া নিকো এচিষ্টেণ্ট আজি, এই মানৱ এচিষ্টেণ্ট আজি। কাপোৰ পিন্ধি ল'লোঁ, কেনে লাগিছে ক'ব। এফালে আমাৰ মনুৰ ফটোগ্ৰাফী, ফটো ভাল হ'ব না নহয়? ভাল হ'ব লাগে, চেষ্টা কৰিম। ৰ'দ দিছে বহুত। মানৱেন্দ্ৰ নিপিন্ধো, মানা জিপাল ফটোগ্ৰাফী। অলমষ্ট মই ফটো উঠিলোঁ, ভিডিঅ' উঠিলোঁ, আপোনালোকে চালে চাগে। চবতকৈ ডাঙৰ কথাটো হ'ল যে এইবাৰ আমি জুবিন দা অবিহনে বিহু পালি আছোঁ। কি ক'বা? বেয়া লাগিছে আৰু ফাৰ্ষ্ট টাইম। যদিও হাঁহি আছোঁ, যদি ফূৰ্তি কৰি আছোঁ, মনত পুৰা দুখ। কেনে হৈছে ফটো? ধুনীয়া। কি ক'বা মানৱেন্দ্ৰ? নাই কেনে হৈছে ফটো? ফটো ভালে হৈছে, তাক মানে উঠাব শান্তি দিয়া নাই কোনো। তুমিও এটা সিও ভালকে নুঠোৱে, সি তাৰমানে বেয়াকে কমেণ্ট দিম বুলি কৈ আছে ফটো। যদি এইটো ভিডিঅ' বনাও কিন্তু এইকেইদিনৰ ভিতৰতে দিয়ে আপলোড। দিম দেই। যদি দিয়ে আপলোড, যদি নেতা দিবি এনেকৈ ভিডিঅ' ডিলিট কৰ। অন হৈ আছে। হাই গাইজ, আমাৰ ফটো উঠা হৈ গ'ল, কেনে লাগিল? কি ক'বা? মজা, ভাল লাগিল? বহুত ভাল লাগিছে। ফটো কেনে হৈছে? ভাল হৈছে?
এই কেনে হৈছে ফটো ফটো একদম ধুনীয়া হৈছে, ভাল হৈছে, খুবেই ভাল হৈছে, ভাল হৈছে। মোবাইলটো ঠিক আছে। বঢ়িয়া বঢ়িয়া ৰাইজে ক'ব লাগিব আপোনালোকে জনাব কেনে হৈছে ফটো। চ' আমাৰ ফটো তোলা হৈ গ'ল, আপোনালোকে জনাব যে কেনে হৈছে। জাষ্ট এনে নৰ্মেল ব্লগ, আৰু যিহেতু বহুত দিন এনেকৈ ব্লগ বনোৱা নাই, তো ব্লগ কৰাৰ এনেকুৱা অভ্যাসটো কমি গৈছে, কনচিষ্টেঞ্চি ৰাখিবৰ বাবে আৰু এনেকৈ নৰ্মেল কেইটামান ব্লগ বনাবলৈ চেষ্টা কৰিম। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰা। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত, আৰু ফটোকেইটা কেনে হৈছে ক'ব। বাই বাই।